নমস্কাৰ আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। দেৰগাঁৱৰ যুৱক তথা সংবাদকৰ্মী নিৰঞ্জন দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু প্ৰহাৰ কৰি প্ৰাণে মৰাৰ চেষ্টা চলাই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ভেৰণীয়া গুণ্ডাৰ ৰাজু শইকীয়াই। আমি পুনৰবাৰ কৈছোঁ, দেৰগাঁৱত যুৱক তথা সংবাদকৰ্মী নিৰঞ্জন দাসক প্ৰহাৰ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ভেৰণীয়া গুণ্ডা ৰাজু শইকীয়াই প্ৰহাৰ কৰিছে বুলি অভিযোগ উঠিছে। আৰু বৰ্তমান নিৰঞ্জন দাস GMCHত চিকিৎসাধীন হৈ আছে। আৰু সামাজিক মাধ্যমত এই ঘটনা বিয়পি পৰাৰ লগে লগেই সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু বিভিন্ন দল সংগঠনে আৰক্ষী প্ৰশাসন তথা চৰকাৰলৈ দাবী জনাইছে। আৰু তাৰ কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ। ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি তথা যুৱ সাংবাদিক নিৰঞ্জন কুমাৰ দাসদেৱক যোৱা নিশা বিজেপি ভেৰণীয়া গুণ্ডাই যি আক্ৰমণ কৰি যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈ আছে। আমি উক্ত ঘটনাক অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি এই গৰিহণাৰ যোগেদি অসম চৰকাৰ তথা গোলাঘাট প্ৰশাসনক অতি শীঘ্ৰে দোষীক কাৰ্য কৰিবৰ বাবে দাবী জনাইছোঁ। অন্যথা কিন্তু অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাই ইয়াৰ ওপৰত নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। যোৱাকালি নিৰঞ্জন দাসক RSSৰ বিজেপি গুণ্ডা ভেৰণীয়া গুণ্ডাই আৰু মৃণাল শইকীয়াৰ লগত থকা তেখেতে নিৰঞ্জন দাসক যি ধৰণে মূৰত মাৰি তেখেতৰ লাও খোলা ভাঙিছে, কিন্তু আমি গোলাঘাট জিলা অনুসূচিত যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ। আৰু আমি কোনো কাৰণে সেই কথাষাৰ মান্তি হৈ নলওঁ আৰু পুলিচ প্ৰশাসনক আৰু সকলোকে আমি অৱগত কৰিছোঁ যে অতি শীঘ্ৰে নিৰঞ্জন দাসৰ যিজনে হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে তেখেতক অতি শীঘ্ৰে 24 ঘণ্টাৰ টাইম দিয়া হৈছে আৰু তেখেতক অতি শীঘ্ৰে প্ৰয়াক্ত কৰিবৰ কাৰণে আমি অসম পুলিচক আমি দেৰগাঁও থানাক আহ্বান কৰিছোঁ। আৰু তেখেতৰ পৰা মন্তব্য শুনা গৈছে যে তেখেতে এটা গুণ শব্দ বুলি এনেকৈ ব্যৱহাৰ কৰিছে, কিন্তু আমি ক'ব বিচাৰিছোঁ মৃণাল শইকীয়াৰ যি ভেৰণীয়া গুণ্ডা, সেই গুণ্ডাক আমি এতিয়া বৰ্তমান অনুসূচিত যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে নিউজ ডেস্ক ৰিপৰ্ট খবৰ টেক্স।